हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰিছে সকলোৱে ভালে আছে ময়ো ভালে আছো আজি তো স্কুল বন্ধ ইকুলি সকলোকে ঈদ মুবাৰক আৰু এতিয়া অলপ বাহিৰলৈ ওলাই যাওঁ বুলি ভাবিছো মানে বিহুৰ বজাৰ একদম সঠিককৈ বিহু বজাৰ নহয় আমাৰ ল'ৰাটোৰ কাৰণে ইভানৰ কাৰণে কিবা এটা কিনিম বুলি ভাবিছো আৰু সেইকাৰণে ওলাই যাম আৰু হাজবেণ্ডে কিবা এটা দিম বুলি কৈছে সাৰপ্ৰাইজ লেবল আছে কিবা হয় যাওঁচোন আৰু তেতিয়া লগ পাই আছো কাপোৰ অলপ মানে কি এযোৰ কিনিম আৰু তাকে চাই আছো আপোনালোক মোৰ বঙাইগাঁৱৰ যিবোৰ বন্ধু বান্ধৱী আছে পাই যাব বিভিন্ন ভেৰাইটিজ কাপোৰ আছে আহিব মই চাই আছো এতিয়া এইযোৰ চাই আছো এতিয়া ভাল লাগিছে মোৰ আপোনালোকে ক'বচোন কমেণ্টত ভাল লাগিছে এইযোৰে মোৰ ভাল লাগিল মই এইযোৰকে ললো কাৰণ মোৰ য়েল্লো নাই এনেই য়েল্লো পাটৰ কাপোৰ আছে এনেকুৱা নাই এবাৰ প্ৰথম কিনিলো আপোনালোকে কমেণ্টত জনাব কিন্তু দেই কেনেকুৱা লাগিছে মোৰ কিন্তু বহুত ভাল লাগিছে আপোনালোকে আহিব আৰু পাই যাব আপোনালোকে যেনেকে যি বিচাৰে পাই যাব মোৰ বিৰাট পচন্দ হৈছে এতিয়া ল'ব নোৱাৰি দাদাক কৈছো তেওঁ কৈছে ডাইটছ হয় এইবোৰ বিৰাট ধুনীয়া কাপোৰ আপোনাৰ আহিলেই পচন্দ হ'ব ইমান মজা লাগিছে কাপোৰ কেইটা চাওক মজা হৈছে চাওক ইমান ধুনীয়া লাগিছে কাপোৰ কেইটা সঁচাই বহুত ধুনীয়া হৈছে আহিব আপোনালোকে লৈ যাবহি একেবাৰে পচন্দৰ কাপোৰ পাই যাব আৰু ইয়াত আছে নুডলছ একদম সিম্পল কে এয়া ৰেডি কৰি লৈছো অলপমান বইল কৰি থৈছো আৰু এতিয়া মই কেৰাহী বহাই দিছো ডিমৰ কাৰণে ডিম দুটা আমলেট বনাই লম কৰিলো Oke, masih lagi, dilanjutkan ya. মই ডিমটো নামাই থলো ভাজি পেলাই আৰু এয়া আকৌ এতিয়া সেইখন কেৰাহীতে মই অলপ আকৌ তেল দিছো এতিয়া মানে পিয়াজ দিম আৰু অলপ জলকীয়া কাটি দিছো একদম সিম্পল ঘৰত যি যি ইনগ্ৰেডিয়েন্টছ আছে সেইখিনিৰে বনাইছো তাত কোনো সচ ব্যৱহাৰ নকৰো আৰু নাইও মোৰ ঘৰত এতিয়া সচ প্ৰায় মানে সিম্পলকে বনাও soya sauce আর কিবা নিয়ে টমেটো সস আছে গাজর অলপ দি দিচ্ছি ভাজি আছো মই গাজর আর পেঁয়াজ নুডলছখিনি মই আগতে বইল কৰি পেলাই থৈ দিছিলোঁ বইল মানে কি আৰু অকণমান গৰম বইল মানে উতল অহা পানীত দি দিব লাগে একদম ঘৰত থকা সামগ্ৰীৰে বনাইছোঁ কোনো এক্সট্ৰা একো মই এড কৰা নাই এতিয়া মই জাষ্ট অকণমান জালুকৰ গুড়ি এড কৰিম
ডিমখিনিও ইয়াত মিলাই দিম ভাজি থকা ডিমখিনি ইয়াত মিলাই দিলোঁ এতিয়া আমাৰ এখেতে চচ দিবলৈ মনা কৰিছে মই মোৰখিনিত চচ দিম এখেতক এইখিনি দি দিম অলপ তেওঁ মানে চচ দিলে মানে চচৰ ফ্লেভাৰটো আহি যায় মই ভাল নাপাওঁ বোলে মোক মানে প্লেইন লাগে বস্তু তেওঁ মানে এনেকৈ ক'লে মই সেইকাৰণে নিদিলোঁ খাবলৈ মোৰ চাওমিন ৰেডি চিম্পল বাট বহুত টেষ্টি